वेलकम बैक टू माई यूट्यूब चेनेल। आशा करूँ आपलोके भाले आछे। आज आपलोকৰ আগত নতুন टपिक এটা লৈ আহিছোঁ যে বিগিনাৰ্ছবিলাকে পুলাপ মৰাত ভুল কৰে। গতিকে একচুৱেল কাৰেক্ট ফৰ্ম হ'ল পুলাপ কেনেকৈ কৰে তাক আমি দেখুৱাম। গতিকে আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো পুলাপ কেনেকৈ মাৰে আপোনালোকক দেখুওৱা হৈছে। প্ৰথমে আপোনালোকে এখন ওখ টুল এটা লৈ ল'ব যাতে পুলাপ মাৰিবলৈ আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। টুল এটা লৈ ল'ব। বিগিনাৰবিলাকে যে হাফ মাৰে যে ঝটকা হাফ মাৰে বাছ এইটো পুলাপ এনেকৈ কিছুমানে আৰু হাত এনেকৈ মৰাটো পুলাপ একচুৱেলি ৰং। পুলাপ একচুৱেলি পূৰা উঠিব লাগে। ফুল এতিয়া কি হয় আমাৰ আপাৰ বেক মিডল বেক লোৱাৰ বেক গোটেইকেইটা আমাৰ পুলাপত এংগেজ হৈ যায়। গতিকে আৰু এটা বিগিনাৰে ভুল কৰে ঝাটকা মৰাটো দেখা দি আছে পুৰা স্পীডত। এইটো কোনো ধৰণৰ পুলাপ হোৱা নাই। ইয়াত যদি আপুনি পুলাপ কৰে এইটো এনেকুৱা ফৰ্মত যদি আপোনালোকে পুলাপ কৰে দেন আপোনালোকৰ নেক ইঞ্জুৰি হ'ব, দেন শ্ব'ল্ডাৰ ইঞ্জুৰি হ'ব, দেন আপোনালোকৰ যিটো ঝাটকা মৰাৰ লগে লগে লোৱাৰ বেকত জোৰ পৰে। গতিকে লোৱাৰ বেকতো জোৰ পৰি যাব। গতিকে এনেধৰণৰ ৰূপে আপোনালোকে পুলাপটো নামাৰিব। আৰু পুলাপটো একচুৱেলি মানুহে কয় যে বহুত ৱাইডকৈ ধৰিব লাগে। কিন্তু ৱাইডকৈ ধৰাচোন, এইটো ৱাইডকৈ ধৰক। ৱাইড ধৰিলে আপোনাৰ বেকত শ্ব'ল্ডাৰ এংগেজ হৈ যাব, বাইচেপ এংগেজ হৈ যাব, বেকত এংগেজমেণ্টটো নাহিব। গতিকে অকণমান ক্ল'জ হৈ গ'ল। নিজৰ শ্ব'ল্ডাৰৰ পোনে পোনে হ'ব লাগিব। দেন তাৰপাছত যদি লাহেকৈ উঠে আৰু দেন লাহেকৈ নামে তেতিয়াহে আপোনালোকৰ একচুৱেল পুলাপৰ ফৰ্মটো হ'ব। গতিকে পুলাপৰ বিষয়ে এইটোৱে ক'বলগীয়া আছিল। আৰু পুলাপৰ কি কি বেনিফিট আছে সেইটো আপোনালোকক কৈ যাম। গতিকে ভিডিঅ'টো চাই যাওক। পুলাপ সদায় কৰিব পাৰে নেকি বহুতে সোধে। পুলাপটো একচুৱেলি আপোনালোকে সদায় নকৰিব। পুলাপটো আপোনালোকে 48 ঘণ্টাত 2টা ছেশ্যনছ ৰাখিব পাৰে। পুলাপ মাৰিলে আপোনাৰ কি কি বেনিফিট আহিব, আপোনাৰ কোৰটো টাইট হ'ব, দেন আপোনাৰ অভাৰঅল বডিত ষ্ট্ৰেংথ আহিব। আৰু পুলাপৰ বহুত বেনিফিট আছে। পুলাপত আপোনাৰ এনজাইটি ৰিডিউচ হয়, তাৰপিছত আপোনাৰ ফাটিগ যিটো আপোনাৰ ভাগৰ লাগি থাকে সেইটো ৰিডিউচ হয়, আপোনাৰ অভাৰঅল ইম্প্ৰুভ কৰি দিয়ে, আপোনাৰ বডিটোৰ ষ্টেমিনাৰ বহুত ইনক্ৰিজ কৰি দিয়ে। গতিকে যিটো আপোনালোকৰ পুলাপৰ ৰুটিন এড হয় সেই আপোনালোকে পুলাপটো কণ্টিনিউৱাছলি কৰি যাব। 48 আৱাৰ্ছত 2টা ছেশ্যন ৰাখিব পাৰে। আপুনি 1 মাহৰ পাছত যেতিয়া বা 2 মাহৰ পাছত যেতিয়া আপুনি নিজক কম্পেয়াৰ কৰি চাব তেতিয়ালৈকে আপুনি বহুত গম পাব যে মোৰ কিমানখিনি অভাৰঅল বডিত আপোনাৰ ইম্প্ৰুভমেণ্ট আহিছে। গতিকে এয়াই মোৰ চমুকৈ ক'বলগীয়া আছিল। আৰু আপোনালোকক মই এটা ৰিচাৰ্চ দেখুৱাই দিম যে এনজাইটি ৰিডিউচ হয়, ফাটিগ ৰিডিউচ হয়। এইটো 2010 চনত এটা আপোনাৰ পাব্লিক ৰিচাৰ্চ পেপাৰত মানে ৰিচাৰ্চ কৰি ছাবমিট কৰিছিলে। সেই ৰিচাৰ্চ পেপাৰটো মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দিম। গতিকে 3 দিন ৱৰ্কআউট লাইফষ্টাইলত আপুনি পুলাপ ব্যৱহাৰ কৰিব পাৰে। এয়াই মোৰ চমুকৈ ক'বলগীয়া আছিল। এনেধৰণে ইনফৰ্মেশ্যন ভিডিঅ' পাবলৈ মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ শ্বেয়াৰ কৰক আপোনাৰ ফ্ৰেণ্ডৰ লগত আৰু এনেধৰণে মোক ছাপোৰ্ট কৰক। নমস্কাৰ।